মোৰ নাম শুক্লেশ্বৰ সোণোৱাল আৰু মোৰ পত্নীৰ নাম শ্ৰীমতী কামনা সোণোৱাল। এড্ৰেছটো বৰপথাৰ গাঁও। এয়া মোৰ মামী আৰু মামা। আমাৰ গাঁৱৰ এহাল দম্পতী আৰু সমাজৰ এক উৎকৃষ্ট উদাহৰণ। প্ৰেম যে সঁচাই অন্ধ, এই কথাটো এখেতলোকতকৈ আৰু কোনো চাগে সত্য প্ৰমাণিত কৰিব নোৱাৰিব। মামা মোৰ অন্ধ যে এখন সমাজৰ বাবে এগৰাকী নাৰীয়ে আৰু কি কৰিব পাৰে বা নিজৰ পৰিয়ালক জীয়াই ৰখাৰ স্বাৰ্থত এগৰাকী মহিলাই কিমান ত্যাগ স্বীকাৰ কৰিব লাগে, সকলোবোৰ কথা আপোনালোকে জানিব। আপোনালোকক সাক্ষাৎ কৰাই দিছোঁ মই। এয়া মোৰ মামী। মামী, আপোনাৰ বিয়া কোন চনত হৈছিল? 17 চন 10 এপ্ৰিলত। তেখেতলোকে বিবাহ পাশত আবদ্ধ হয় আৰু তেতিয়াৰ পৰাই প্ৰথম বিয়া হওঁতে মামাৰ এনেকুৱা আছিল নেকি? তেখেতৰ প্ৰথম অৱস্থাৰ পৰাই মই বিয়া হোৱাৰ পৰাই প্ৰথমৰ পৰাই গা বিষ আৰু ভৰি বিষ আছিলে। প্ৰথম 2-3 দিনতে মুঠতে মেডিকেল নিছোঁৱেই। তাৰপিছত 1.5 বছৰমান থাকিলো ন। এবছৰ 8 মাহমান থকাৰ পিছতেই এই চকুৱে নেদেখা হ'ল। বিয়া হোৱাৰ প্ৰায় 1 বছৰ 8 মাহৰ পাছতেই মামা অন্ধ হৈ পৰে আৰু তেনেস্থলত মামীয়ে কেনেকুৱা ধৰণৰ ত্যাগৰ মাজেৰে আজিলৈকে এই ঘৰখন তৰিছে, গোটেইবোৰ কথা তেখেতলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ। মামা, আপুনি যাক বিয়া কৰাই আনিছে, তেখেতে আপোনাৰ বাবে যিখিনি কৰিছে, এই ক্ষেত্ৰত আপুনি কি বুলি ধন্যবাদ দিব মামীক? মই মানে ধৰক মোৰ এতিয়া জীৱন কালটো যেনেকৈ মোক চোৱা চিতা কৰিছে, মই তাইক মই বহুত ধন্যবাদ দিছোঁ। যাতে এনেকুৱা এগৰাকী যাতে মই মহিলা বা পত্নী পালোঁ বুলি মই বহুত ধন্যবাদ দিব। আপুনি এই ধাৰ আৰু খুজিব পাৰিব নি জীৱনত? ধাৰটো কেনেকেনো পাৰিম বুলি ভাবোঁ, কাৰণ কেলে মানুহ সকলোবোৰ কৰিছে। মামীয়ে ধৰক কি কাম কৰিব লগা হয়? আপুনি যিহেতু নিজৰ কিছুমান কাম কৰিব নোৱাৰে, কি কাম কৰি দিব লগা হয়? মই এইবোৰ কাঁহী বাতি ধৰা বা কাপোৰ কানি ধৰা বা ঘৰ মোচা, এইবিলাক মই মামীক সহায় কৰোঁ আৰু। ধৰক কাঁহী বাতি ধোৱা সহায় কৰি দিয়ে, কাপোৰ ধোৱা সহায় কৰি দিয়ে, ঘৰবিলাক মচাবোৰ সহায় কৰি দিয়ে। আৰু যেতিয়া দোকানলৈ যায়, আপোনালোকে বজাৰ সমাৰলৈ যায়, মামীয়ে আগত এনেকে লাঠিডাল ধৰে আৰু পিছে পিছে আপুনি যায়। তো সেই দৃশ্যটো আমাৰ এই চুবুৰীৰ বা এই গাঁৱৰ সকলোৰে মানে এটা চিনাকি দৃশ্য হৈ পৰিল। তো হয়তো বহুতে কথাটো দকে নাভাবিব পাৰে, কিন্তু এইটো এটা সঁচা প্ৰেমৰ উদাহৰণ। আপুনি কি কয়? এইটো সঁচা উদাহৰণে বুলি মই ক'ব বিচাৰোঁ। মামী, এই সমাজখনত যে আপুনি এতিয়া আছে, ধৰক কেনেকুৱা ধৰণৰ ত্যাগ স্বীকাৰ কৰিব লগা হৈছে আপোনাৰ? ত্যাগ মানে এতিয়া বিশেষকৈ মই বিয়াখন হ'লো যেতিয়া মই এটাই ভাবোঁ যে বিয়াটো এবাৰে মানুহৰ হয়। সেইটো কাৰণে যিমানখিনি শাস্তি এতিয়া যিমানখিনি ভুগিছোঁ আৰু মই এইখিনি বিধি লিখন বুলি ভাবিছোঁ। সেইটো কাৰণে যিমানখিনি পাৰোঁ আৰু চেষ্টা কৰি গৈছোঁ। নোৱাৰাখিনিতো নাই আৰু ৰাইজে দেখি আছে। এতিয়া যিমানখিনি ডাক্তৰ লগাব লগা হ'ল সিমানখিনি ডাক্তৰো লগালোঁ। এতিয়া ডিব্ৰুগড়লৈকে গৈছোঁ আৰু বাকীবোৰ কৰিব পৰা নাই, কেলৈ মই অকলে সিমানখিনি শক্তি মোৰ নাই। এতিয়া প্ৰথম অৱস্থাতো মাহেকত 2বাৰকৈ যাওঁ ডিব্ৰুগড় মেডিকেল কলেজলৈ যাওঁ। এতিয়া তিনিচুকীয়া এইবোৰ ডুমডুমা এইবিলাকতো দেখুৱাইছোঁ, বহুত ওচৰে পাঁজৰেতো দেখুৱালোঁ বহুত। এখন সমাজত ধৰক এগৰাকী মহিলা যেতিয়া নেকি স্বামী অন্ধ হয়, এনে পৰিস্থিতিত এখন সমাজত জীয়াই থাকিবলৈ কেনেকুৱা ধৰণৰ কষ্ট হয়, অলপ ক'ব নেকি? কষ্টটো এইখিনি ঘৰত যিমানখিনি কাম কৰিব লগা সেইখিনিতো মাইকী মানুহৰ নিয়মৰ কামখিনিতো কৰিব লগা হৈছে আৰু বাকীকে এতিয়া চলিবলৈ মানে ঘৰত যিমানখিনি পাৰোঁ আৰু যি উপায়ে 2 টকা ইনকম কৰিব পাৰে সেইখিনি চেষ্টা কৰি ঘৰতে যিমানখিনি পাৰি কৰিছোঁ আৰু চলিবলৈ মুঠতে। এতিয়া সমাজত এনেকুৱা কিছুমান এনেকুৱা কিছুমান নাৰী দেখিবলৈ পাওঁ, যিবিলাকে সম্পূৰ্ণ সুবিধা পোৱাৰ পাছতো নিজৰ সংসাৰখন এৰি বেলেগলৈ গুচি যায়। আৰু তেনে ক্ষেত্ৰত যদি তেওঁৰ সৰু সৰু ল'ৰা ছোৱালী থাকি গৈছে, সেই ল'ৰা ছোৱালীবিলাকৰ বহুত অসুবিধা হয়। আপুনি তেনেধৰণৰ মহিলাবিলাকক কি ক'ব বিচাৰিব? তেনেধৰণৰ মহিলাবিলাকক বিশেষকৈ মোৰ মনততো সেইবিলাক মোৰ নাথাকে। তাৰমানে মই এতিয়া আনৰ কথা কওঁ, এইটো মানুহৰ মগজ আছে নাই বুলিহে মই সিমানটোৱে মই আনৰ কাৰণে ভাবোঁ। নিজৰ আকৌ বাকীবোৰ চিন্তা কৰি থাকোঁতে মই বেলেগক চিন্তা কৰিব মোৰ সময়ে নাথাকে। নিজৰ চলিবলৈ আকৌ নিজৰ কথা চিন্তা কৰিবলৈ, সেইটো কাৰণে সিমানেই কৈ কেনে থৈ দিওঁ আৰু মই বেলেগে দৰকে ভাবিয়ে নাথাকোঁ, কাৰণ মই নিজৰ মগজটোকে নিজে কণ্ট্ৰল কৰিব নোৱাৰোঁ যে। মামী এটাই লক্ষণ যে তেখেতে বেলেগৰ কথা নাভাবেও, আৰু তেখেতেও নিবিচাৰে যে বেলেগে এখেতৰ কথা ভাবক। সম্পূৰ্ণ নিজক লৈ মগ্ন থকা এগৰাকী
উদ্যমী নাৰী। সেইকাৰণে পাৰিছে চোতালবোৰ একদম চাফা কৰি ৰাখিছে। ঘৰটো তেখেতে যিমান পাৰি সিমান সুন্দৰকৈ সজাবলৈ চেষ্টা কৰিছে। আপোনালোকে পৰিৱেশটো দেখিছেই। আমাৰ ৰাতিপুৱা শোৱাৰ পৰা গধূলিলৈকে ৰাতিপুৱাৰ সময়ত আপুনি তেখেতৰ কি কি আলপৈচান ধৰিব লগা হয়? একদম ৰাতিপুৱা বুলি ক'লে। আলপৈচান প্ৰথমে হেৰি লেট্ৰিন কৰে যে শুই উঠি, লেট্ৰিন কৰি লেট্ৰিনটো চফা কৰোঁ, লেট্ৰিনলৈ যাব নিদিওঁ, অসুবিধা হয়, অলপ দূৰ আছে লেট্ৰিনটো। সেইবোৰ কৰি মেলি মই ঘৰ চফা কৰি তাৰপিছত আকৌ এই চাহ তাহ দিওঁ। চাহটো বিশেষকৈ নোখোৱাওৱে বেমাৰী মানুহ বুলি, ভাতৰ যোগানটো কৰি দিওঁ। আপুনি আপোনাৰ জীৱনত যিখিনি হৈছে ধৰক মামাৰ এনেকুৱা ধৰণৰ এটা অৱস্থা হৈছে, সেইটো আপোনাৰ নিজৰ কপালৰ লিখন বুলি ভাবেনে নে আপোনাৰ নিজ? হয়, মোৰ কপালৰ লিখন বুলি ভাবোঁ। কাৰণ কেলে মই এতিয়া বৈজ্ঞানিকক বিশ্বাস কৰি মই ডাক্তৰৰ ওচৰলৈ গৈছোঁ, ডাক্তৰৰ ওচৰতো ভাল কৰিব পৰা নাই। মানে সেইটো মামা কাৰণে জন্মগত অন্ধ নাছিল, তেখেতে বিয়া হোৱাৰ কেইবছৰমানৰ পাছতহে অন্ধ হৈ পৰে। গতিকে জন্মগতভাৱে যে তেখেতে অন্ধ তাৰ কোনো চাৰ্টিফিকেট এখেতৰ ওচৰত নাই। এনে মামী ধৰক আপুনি কি কৰি পৰিয়ালটো চলায়? মই এতিয়া হাঁহ কুকুৰা কেইটামান পুহো, চব যাতে কৰোঁ মানে ঘৰত যিমানখিনি কৰিব পাৰোঁ। শাক পাচলি অলপ লগাই লওঁ। সেইফালৰ পৰা অলপ ৰেহাই পাওঁ। এতিয়া লগাই থৈছোঁ এইবিলাক জলকীয়া কিবা কিবি চব লগাই থৈছোঁ। জলকীয়াবোৰ লগাই থৈছে। তাৰপিছত এই গাহৰি পুহোঁ। তাৰপিছত ঘৰত যিমানখিনি পাৰোঁ আৰু এই কোনোবাই বেজী এটা লয়, কোনোবাই চেলাইন এটা লয়, তেনেকেই অকণমান দুটকামান ওলাওঁ। ত' মামী এটা লেখত ল'বলগীয়া কোৱালিটি, তেখেতে চিকিৎসাৰ সৈতে জড়িত থাকে। গাঁৱৰ যিখিনি প্ৰাইমেৰী, কাৰোবাৰ বোলে বেণ্ডেজ কৰা, কাৰোবাৰ ড্ৰেছিং কৰা, কাৰোবাক চেলাইন দিয়া, কাৰোবাক ইনজেকশ্যন কৰা, এনেকুৱা ধৰণৰ কামবিলাকত মামীয়ে সহায় কৰি দিয়ে গাঁৱৰ মানুহক। তাৰ উপৰিও নিজে খেতি বাৰী সকলোবোৰ কৰি পৰিয়ালটো ধুনীয়াকৈ পোহপাল দি আছে। এই ফুলৰ টাববিলাকো খুব সুন্দৰকৈ সজাই থৈছে, সেইবিলাক আপোনালোকে দেখিছে। নিজৰ মনটো ভাল মামী ক'ৰ পৰা বিয়া হৈছে আপুনি? দিয়াক চুমনি। দিয়াক চুমনিৰ পৰা বিয়া হৈছে, বৰপথাৰ গাঁৱলৈ। এনে সমাজখনৰ মানুহবোৰ কেনেকুৱা পাইছে? সমাজখনৰ মানুহনো কি, নিজে ভাল হ'লেই ভাল আৰু ন, নিজে চলিবলৈ ভাল হ'লে পৰিৱেশ নিজে ভাল কৰিব চেষ্টা কৰিলেই ভাল হ'ব। এনেকৈ আছোঁ আৰু মানুহজনৰ লগত। জীৱনত যিখিনি পাইছে, যিবোৰ পোৱা নাই, তাক লৈ কিবা আপোনাৰ খং ক্ষোভ কিবা আছে নেকি? হয়, খং কেতিয়াবা খন্তেক সময় খং কৰোঁ, আকৌ নিজকে মানে মনটো ডাঠ কৰোঁ। আৰু এই জেৰুৱাখিনি চাওক, মামাই জেৰুৱাবোৰ খুঁটিবোৰ কটা বুলি কৈছে, কিছুমান ওখ কিছুমান চাপৰ। তেখেতে যদিও অন্ধ, ঘৰৰ কামবোৰ কৰিবলৈ বহুতেই যত্ন কৰে। কেতিয়াবা বাৰীতো কাম কৰি থকা দেখোঁ। যিমান পাৰি তেখেতেও মানে চেষ্টা কৰে যে কেনেকৈ নিজৰ ৱাইফক কামত হাত উজান দিব লাগে। চোতালবোৰ যে বৰ চাফা হৈ আছে, মামা নিজে চাফা কৰে নেকি? মই নিজে চাফা কৰোঁ। যিমানখিনি বন থাকে নিজে চাফা কৰি দিয়ে। বন চনবোৰ আপুনি নিজে উঘালে? যিবিলাক চুই পাওঁ সেইবিলাক মই চাফা কৰি মেলি যাওঁ। সঁচাকৈ প্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন। চ' আপোনালোকে শুনিছেহে চাগে লাভ ইজ ব্লাইণ্ড, বাট ৰিয়েলি তেওঁলোকে এইটো প্ৰুভ কৰিছে। প্ৰেম যদি সঁচা হয়, এজনে আনজনক বুজাৰ যদি ক্ষমতা ৰাখে, তেতিয়াহ'লে প্ৰেমৰ বাবে কোনো এটা কাৰ্যই অসম্ভৱ হৈ নুঠে একচুৱেলি। সেইটো কাৰণে মই ক'বলৈ বিচাৰিছোঁ, জীৱনত যি পায় তাকে লৈ সুখী থাকিব লাগে মানুহে। আৰু এজনে আনজনক বুজা পৰা হৈ জীৱনৰ যিমানখিনি চিটুৱেশ্যন আহে সকলোবিলাক হেণ্ডেল কৰিবলৈ চেষ্টা কৰিব লাগে। সুখ একচুৱেলি বিচাৰিবলৈ জনাত কথা, য'তেই আপুনি আছে তাতেই সুখ পোৱা যাব। আমি যেতিয়া সৰু আছিলোঁ, লাহে খোজকাঢ়ি যাওঁ। আমি যেতিয়া খুব সৰু আছিলোঁ, মামাই মানে শাক বেপাৰ কৰিছিল। তেখেতে শাক বেপাৰ কৰিছিল বহুত দূৰ দূৰণিলৈ। বোলে আপুনি চাইকেল চলাইছিল ডেকা দিনত। আপোনাৰ অতীতৰ বিজনেছৰ কথা কৈ দিয়কচোন। মই প্ৰথমতে মানে সপ্তাহত 7 দিন থাকে। বুধবাৰ দিনাখন দিয়াক বজাৰলৈ যাওঁ, তাৰপিছত শনিবাৰ দিনাখন মহাদেৱলৈ যাওঁ। শনিবাৰ মহাদ্বীপৰ পৰা একদম পিয়ং বজাৰলৈকে মই একদম চাইকেল মাৰোঁ, ৰাতি 2টা বজাত উঠি মেলি এনেকৈ জীৱনকাল চলাইছিলোঁ। সেই গতিকে ভৱিষ্যতৰ কথা চিন্তা কৰিছিলোঁ, কিন্তু ভৱিষ্যতৰ পৰা কৰিব নোৱাৰিলোঁ। যাতে এইবোৰ ভগৱানৰ কথা আৰু নহয় জানো? আপুনি কাকো দুখ জাপা নাই এইটো ক্ষেত্ৰত? নাই, মই কাকো দুখ জাপা নাই। নিজৰ কপালখনকে নিজৰ দুখী বুলি ভাবোঁ আৰু।